হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে আমাৰ চেনেল ক্ৰেজি এনএছকে। যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত আগতীয়াকৈ আহি যাবলৈ বেল আইকনটো ক্লিক কৰিব। তো বন্ধুসকল, হোলী আহি আছে আগত। তো হোলীৰ ওপৰত ডিপেণ্ড কৰি মই একপি ফটো এডিট কৰি দেখাইছোঁ আপোনালোকক। আপোনালোকেও তেনেদৰে ফটো এডিট কৰিব পাৰে। তাত যিবোৰ মই বেকগ্ৰাউণ্ড ইউজ কৰিছোঁ, হেয়াৰৰ আপোনাৰ PNG ইউজ কৰিছোঁ আৰু ফ্ৰণ্ট ছাইডত যিবোৰ কালাৰিং ইউজ কৰিছোঁ, সেই কালাৰিংবোৰ আপোনালোকে মোৰ যোনটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংক এটা দি দিম ফেচবুক পেজৰ, মোৰ ফেচবুক পেজটোত। তো ফেচবুক পেজটো ক্ৰেজি এনএছকে বুলিয়ে আছে নামটো। তো তাত গৈ পিনি আপোনালোকে ফটোখিনি ডাউনলোড কৰিব পাৰিব, যিখিনি মই ইমেজ এই ফটোকপিত লগাইছোঁ। তো আপোনালোকে বেলেগ ফটো ডাউনলোড কৰি ল'ব পাৰে গুগলৰ পৰা, নাইবা নিজেও বনাব পাৰে। তো বনোৱা মেলাখিনি যদি আপোনালোকে নাজানে, তো মই বেলেগ এটা ভিডিঅ'ত সেইখিনি শিকাম। হেয়াৰ PNG কেনেকৈ বনায়, বাকী এইবোৰ কালাৰিং চালাৰিং কেনেকৈ বনাই লয়, তো এইবোৰ শিকাম নেক্সট ভিডিঅ'ত। তো আজিকালি ফটোৰ এটা ট্ৰেণ্ড চলিছে। তো কোনে কিমান ধুনীয়াকৈ ফটো তুলিব পাৰে, কোনে কিমান ধুনীয়াকৈ এডিট কৰিব পাৰে, কোনে কিমান ধুনীয়াকৈ, আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফটো এডিটিং কেনেকৈ কৰে চাই লওক। প্ৰথম যাব লাগিব পিক্সাৰ্টত। তো পিক্সাৰ্টত যোৱাৰ পাছত আপোনালোকে এই তলত থকা প্লাছ আইকনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ফটো চিলেক্ট কৰি ল'ব। তো প্ৰথমতে মই বেকগ্ৰাউণ্ড এটা চিলেক্ট কৰি লৈছোঁ। এইটো বেকগ্ৰাউণ্ড মই ফাৰ্ষ্ট টাইম চিলেক্ট কৰি লৈছোঁ। তো বেকগ্ৰাউণ্ডটো চিলেক্ট কৰি লোৱাৰ পাছত তলত এড ফটোত যাব। এড ফটোত ক্লিক কৰিব। এড ফটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ এখন এনেকুৱা টাইপৰ প'জৰ ফটো আনি ল'ব। তাৰপাছত কাট আউট কৰি দিব। আপোনাৰ তলত যিটো এই কাট আউট অপশ্যন আছে, কাট আউট কৰিব। তো কাট আউটটো আপোনালোকে ধুনীয়াকৈ এনেকৈ গোটেই ৰাউণ্ডটো মাৰি ল'ব। তো গোটেই ৰাউণ্ডটো মাৰি লোৱাৰ পাছত ওপৰত যি এইডাল চিন আছে, তো এই চিনডালত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে অলপ প্ৰচেছিং ল'ব। প্ৰচেছিং লোৱাৰ পাছত আপোনালোকৰ ফটোখন কাট আউট হৈ যাব। তো এইটো হৈ গৈছে, কিন্তু এই ওপৰৰ চুলিখিনি লোৱা নাই। তো ইয়াত আপোনালোকে তলত যিটো অপশ্যন আছে, এইটো ব্ৰাছ হৈ আছে, মানে ইৰেজাৰ হৈ আছে। তো তলত যিটো কেইটা অপশ্যন আছে, এই ব্ৰাছটো চিলেক্ট কৰি ল'ব। ব্ৰাছটো চিলেক্ট কৰি লোৱাৰ পিছত যিকেইটা জেগাত আপোনালোকৰ কাট আউট হোৱা নাছিলে, সেইকেইটাত ধুনীয়াকৈ এনেকৈ লগাই দিব। তো মই ধুনীয়াকৈ লগাই লওঁ। তো গোটেইটো কৰাৰ পাছত আপোনালোকৰ কিছুমান এইবোৰত বেছি হৈ আছে, কালাৰটো এইফালে বেছি বাঢ়ি গৈছে। তো এই বাঢ়ি যোৱা কালাৰবোৰত আপুনি ইৰেজাৰ মাৰিব পাৰে, এইটো তলত থকা এইটো। তো মই মাৰি লৈছোঁ ধুনীয়াকৈ গোটেই ফটোটোত। তো ধুনীয়াকৈ এইটো কাট আউট কৰা হৈ গৈছে। তো কাট আউট কৰাৰ পিছত এইটো ছেভ কৰি দিম। ছেভ কৰি দিয়াৰ পিছত ইমেজটো আপোনাৰ ইয়াত আহি যাব। তো ইয়াত আপোনাৰ এনেকৈ লগাই ল'ব। লগাই লোৱাৰ পিছত ইয়াত আৰু আপোনাৰ ইয়াত যিবোৰ বস্তু থাকি গৈছে, এইবোৰ থাকি গৈছে চাইডে চাইডে, এইখিনিও ধুনীয়াকৈ তো মোৰ কৰি হৈ গৈছে। তো এইটো মই ছেভ কৰি দিম। ছেভ কৰি দিয়াৰ পিছত টিক মাৰ্কটোৰ ওপৰত যিটো আছে, এই টিক মাৰ্কটো তাত ক্লিক কৰি দিম। তো আপোনালোকে ইয়াতকৈ ভালকৈ কৰিব পাৰে। যিমান টাইম আপোনালোকে ইয়াত দিব, সিমানে ভাল হ'ব ফটোটো। তো এতিয়া মই ছাইডত হলি ছিটিয়াই দিয়া মানুহ এটা লৈ আহিম। তো এই ফটোকপি লৈ আহোঁ, এড কৰি দিম। তো এইটো আহি গৈছে। তো এই ফটোকপি মই মিলাই লওঁ। তো মিলাই লৈ এনেকৈ লগাই দিম।
তো এটা মানুহে ছিটিয়াই দিয়া নিচিনা লাগিছে ৰং। তো এইটো ডাউন কৰি দিম। ডাউন কৰি দিয়াৰ পিছত তো এতিয়ালৈকে ফটোখন ভাল লগা নাই, কাৰণ গালত ৰং চং নাই। এতিয়া ৰং লগাই দিম। তো গেলেৰীৰ পৰা গৈ এনেকৈ ৰং চিলেক্ট কৰি ল'ম। তো এই ৰংখিনি আপোনালোকে আমাৰ ফেচবুক পেজত পাই যাব। তো ফেচবুক পেজৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, নাইবা আপোনালোকে ডাইৰেক্ট ফেচবুকত গৈও চাৰ্চ কৰিব পাৰে ক্ৰেজি NSK বুলি, তেতিয়াও আমাৰ পেজটো আহি যাব। তো আমাৰ পেজটোতেই যিমান ফটো আমি এডিট কৰোঁ, ইয়াৰ পিকচাৰবোৰ মই আপোনালোকক দি যাম। তো আপোনালোকে এইবোৰ ইউজ কৰিব পাৰিব। তো এইটো মই তলত গুচি যাম। এইটো যিটো ব্লেণ্ড বুলি অপশ্যন আছে, এইটো মিলাই হৈ গৈছে। তো ব্লেণ্ডত ক্লিক কৰিম। ৰংটো ওপৰত এনেই লগাই দিয়া নিচিনা হৈছে, কিন্তু এইটো মই এতিয়া চেঞ্জ কৰি চাম কিবা ভাল লাগে নেকি স্কিনত। তো এইটোত আপোনালোকে নিজে মিলাই ল'ব কোনটো আপোনালোকৰ ভাল লাগে। তো মইতো এতিয়া মাল্টিপ্লাই আৰু ডাৰ্ক এণ্ডটোৱে অলপ ভাল দেখিছোঁ। তো মই মাল্টিপ্লাই কৰি দিম। মাল্টিপ্লাই কৰি টিক চিনটো মাৰি দিম। অ'কে, তেতিয়াহ'লে এতিয়া অলপ হলি ফিলিংটো আহিছে। ফটোকপি হেয়াৰ ষ্টাইল দি দিম। তো এইটো হেয়াৰ ষ্টাইল আপোনালোকেও লগাব পাৰিব, চবৰে মূৰত খাপ খাই যাব। তো এইটো আপোনালোকে নিজে মেকআপ কৰি যিবোৰ বাকী অংশ আছে ইয়াত অলপ মই ইৰেজ কৰি দিছোঁ। তো ইৰেজ কৰি দিয়াৰ পিছত ডাউন কৰি দিছোঁ। তো ডাউন কৰি দিলোঁ, হৈ গ'ল। এতিয়া অলপ ফটোকপি ভাল লাগিছে। তো ইয়াত আৰু অলপ কালাৰ এড কৰি দিম। কালাৰ এড কৰিবলৈ হ'লে আপোনালোকে এড ফটোত গৈ তলত এড ফটো কৰি ইয়াৰ পৰা নিজৰ গেলেৰীৰ পৰা কালাৰ চিলেক্ট কৰি ল'ব। তো কালাৰখিনি এনেকৈ ডাঙৰ কৰি দিব। তো এটা ছেট কালাৰ লাগি গ'ল, আৰু বাকীটো মই এতিয়া এক্সট্ৰা যোনটো আছে সেইটো মই ইৰেজ কৰি দিম। এনেকৈ আপোনালোকে আৰু নিজৰ মতে এড কৰিব পাৰে। বহুত বেছি এড কৰিলেও ফটোকপি ভাল নালাগিব। এইটো আপোনালোকে যেনি লগাই নিজৰ ওপৰত কথা। তো এনেকৈ লগাব পাৰে। তো মই কপি নলগাওঁ এইটো। তো ওপৰত অলপ দি দিছোঁ কালাৰটো, কাৰণ আপোনালোকে যিমান ধুনীয়াকৈ এডিট কৰিব পাৰে সিমানেই ভাল। তো এইটো ডান কৰি দিছোঁ। তো ফটোকপি অলৰেডি হৈ গ'ল, কিন্তু ইয়াত অপশ্যন এটা আনিব লাগে, কি আপোনাৰ হলি। তো হলি আহি আছে, সেইটো কাৰণে মই হলিৰ লগত ৰিলেটেড বনাইছোঁ। তাৰপাছত আপোনালোকে গেলেৰীত যাব। গেলেৰীত গৈ ফটোকপিত চাই ল'ব। তো একপি ফটো আছিলে, তো একপি ফটো আৰু অলপ ধুনীয়া কৰিম। এই লাইটৰুম এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰতে পাই যাব। তো লাইটৰুম CC বুলি চাৰ্চ কৰিলে ওলাই যাব। তো ইয়াত মই ফটোটো এড কৰি ল'ম। তো এইটো ফটো আছিলে, তো এই ফটোটো মই এড কৰি ল'ম। তো এড হৈ যোৱাৰ পাছত এই ফটোকপি অলপ এডিট কৰি দিম। তো প্ৰথমতে লাইটত যাওঁ। লাইটত ক্লিক কৰাৰ পিছত মই হাইলাইটছটো অলপ কমাই দিম, শ্বেডোটো অলপ বঢ়াম, তাৰপিছত কণ্টেণ্টছটো অলপ বঢ়াম। তো এইটো আপোনালোকৰ মতে এইটো কেনেকৈ কিমানটো বঢ়াই কিমানটো কমাই কৰিব পাৰে। তো হোৱাইটনেছটো লাগে, হোৱাইটনেছটো মই বঢ়াই দিম। তো হোৱাইটনেছটো আপোনালোকক কিমান লাগে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে বঢ়াই দিব। তো এইটো বঢ়ালোঁ। ব্লেকছ
এইটো বহাই দিছোঁ তো এইকেইটা বহোৱাৰ পিছত এইটো হৈ গ'ল তাৰপাছত তলত এই কালাৰ বুলি যিটো অপশ্যন আছে কালাৰত গুচি যাম তো কালাৰত গুচি যোৱাৰ পিছত ভাইব্ৰেট এইটো অলপ বহাই দিম বহাই দিয়াৰ পিছত কালাৰটো অলপ চেঞ্জ হৈ গৈছে টিনটো অলপ মই কমাই দিছোঁ টেম্পাৰেচাৰটো কমাই দিম টিনটো অলপ বহাই দিছোঁ টেম্পাৰেচাৰটো তো নিজৰ মতে যোনটোত আপুনি অলপ ধুনীয়া দেখে তো সেইটোৱে ৰাখিব পাৰে তো এইটো হৈ গ'ল তাৰপাছত আপোনালোকৰ কালাৰতেই ইয়াতে পেলাই মিক্স বুলি এটা থাকিব এইটো মিক্স বুলি আহিছে দেখিছেনে মিক্সত ক্লিক কৰিব তো মিক্সত ক্লিক কৰাৰ পিছত আপোনালোকে মই ৰেডটো অলপ বেছি ডাৰ্ক কৰি দিছোঁ কালাৰটো তো ডাৰ্ক ইমানো বেছি নকৰোঁ অলপ কমাই দিছোঁ তো এইটো কৰাৰ পিছত তো আপোনালোকক যেনেকুৱা লাগে তো মিলাব পাৰে অৰেঞ্জ কালাৰটো টিপি দিলে আপোনালোকে অৰেঞ্জ কালাৰ যোনখিনি আছে সেইখিনি চেঞ্জ কৰিব পাৰিব ৰেডটো অৰেঞ্জ হৈ যাব ইয়াত কালাৰটো চেঞ্জ হৈ গৈছে তো এনেকৈ কৰিব পাৰে তো আৰু কাৰণ ফটোকপি ভালেই লাগিছে সেইটো কাৰণে আৰু বেছি এডিটিং নকৰোঁ বেছি এডিটিং কৰিলেও ফটোকপি বেয়া হৈ যাব তাৰপাছত ডিটেইলত গুচি যাম ডিটেইলত গুচি গৈ আপুনি ফটোকপি অলপ স্মুথ গেলেৰীত গুচি গৈছোঁ তো এইটো লাইট ৰুমত কৰা লাইট ৰুমৰ ফটোকপি এই কপি তো আৰু গেলেৰীত যি কপি আপোনাৰ মই পিক্সাৰ্টত কৰিছিলোঁ পিক্সাৰ্টত কৰাটো এইটো তো পিক্সাৰ্টত কৰোঁতে অলপ মোটা পৰি আছিলে এইবোৰ তো লাইট ৰুমত গৈ মই ফটোকপি হ'লেও বেয়া লগা নাছিলে পিক্সাৰ্টত মানে অৰিজিনেল টাইপৰে লাগিছিলে কিন্তু লাইট ৰুমত যেতিয়া অলপ এডিট কৰি দিলোঁ লাইট ৰুমত কৰা লগালগ ফটোকপি আৰু অলপ ক্লিয়াৰ হৈ গ'ল তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ হেল্ল' বন্ধুসকল আমাৰ নেক্সট ভিডিঅ'টো হ'ব এনেকৈ হাতৰ পৰা জুই কেনেকৈ উলিয়াই দিয়ে তাৰ ওপৰত এডিটিং বেছ কৰি তো তেনেকৈ আপোনালোকে এডিটিং কৰিব পাৰিব নেক্সট ভিডিঅ'ত আহি আছে তো সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নটিফিকেশ্যন আহিবলৈ বেল আইকনটো ক্লিক কৰি থ'ব তো ধন্যবাদ বাই বাই